কৈ আছো যোনটো আহোমৰ দিনত মানে এটা পুখুৰী এটা আছে ইতিহাসৰ লগত জড়িত হৈ আছে এটা পুখুৰী যোনটো আমাৰ বৰগাঙত আছে তেন্তে পুখুৰীটোৰ অৱস্থা মানে দিনে দিনে বেয়া হৈ গৈ আছিলে মই বহুত দিন আগতে এটা ভিডিঅ' বনাই থৈছিলো এইটো ভিডিঅ' ভাইৰেল হ'ল ক'ব বিচাৰিছোঁ যে এই পুখুৰীখন আগত মানে 2015 চনত মানে চাবলৈ বৰ ধুনীয়া আছিল কিন্তু বৰ্তমান মানে পুখুৰীটোৰ অস্তিত্ব মানে লাহে লাহে নোহোৱা হৈ আছে হয় সো ফ্ৰেন্ডস এইটো আছিল 300 বছৰ পুৰণা পুখুৰী মানে 318 বছৰ হৈছে আজি 1704 চনতে এই পুখুৰীটো খান্দা হৈছিলে মানে এই পুখুৰীটো নিৰ্মাণ হৈছিলে তো এতিয়ালৈকে মিলাই ইয়াৰ বয়স এই পুখুৰীটোৰ বয়স প্ৰায় 300 বছৰ চাইও বেছি হৈছে তাৰপিছত আমি এতিয়া মানে কেলকুলেটাৰ মাৰি চালোঁ আপোনালোকে চাওক যে 1704 আৰু এতিয়া মানে ধৰা 2023 আহিব ধৰিছে হাই হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং সকলোকে মোৰ চেনেললৈ স্বাগতম আছে আজি মই আহিছোঁ মানে এটা আমাৰ বহুতে মানে পুৰণা মানে ইতিহাসৰ লগত জড়িত হৈ আছে এটা পুখুৰী যোনটো আমাৰ বৰগাঙত আছে তেন্তে বলক সেইটো কি পুখুৰী আপোনালোকক কৈ আছোঁ যোনটো আহোমৰ দিনত মানে এটা পুখুৰী এটা আছে আহোমৰ দিনত এটা পুখুৰী আছে তো সেই পুখুৰীটো এতিয়া আকৌ নতুনকৈ মানে বনাই আছে আপোনালোকক দেখাই আছোঁ নতুনকৈ খান্দিছে ইয়াৰ বিষয়ে মই আগতো এটা ভিডিঅ' বনাইছিলোঁ চাব পাৰে আৰু মোৰ লগত আছে অৰুণ তেনেহ'লে অৰুণে এই পুখুৰীটোৰ অৰুণৰ ঘৰৰ ওচৰতে হয় অৰুণে মোক লৈ আহিছে তেন্তে অৰুণক দেখাম এই পুখুৰীটোৰ বিষয়ে অৰুণেও এক দুটা কথা ক'ব আৰু ময়ো ক'ম তেন্তে আহক হাই হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং সকলোকে মোৰ চেনেললৈ স্বাগতম আছে আজি মই আহিছোঁ মানে এটা আমাৰ বহুতে মানে পুৰণা মানে ইতিহাসৰ লগত জড়িত হৈ আছে এটা পুখুৰী যোনটো আমাৰ বৰগাঙত আছে তেন্তে বলক সেইটো কি পুখুৰী আপোনালোকক কৈ আছোঁ যোনটো আহোমৰ দিনত মানে এটা পুখুৰী এটা আছে পুখুৰীটো এতিয়া আকৌ নতুনকৈ মানে বনাই আছে আপোনালোকক দেখাই আছোঁ নতুনকৈ খান্দিছে ইয়াৰ বিষয়ে মই আগতো এটা ভিডিঅ' বনাইছিলোঁ চাব পাৰে চ' সেই পুখুৰীটোৰ এটা আগত মই বহুত 1-1.5 বছৰ আগত 1.5 বছৰ মানে হ'ল আগত ভিডিঅ' এটা বনাই থৈছোঁ আপোনালোকে চাব পাৰে এটা মেইন ক্লিপ এটা দেখাই দি আছোঁ এইটো চাওক তাৰ পুখুৰী 1704 চনত খান্দা বাকী এইটো চাওক আৰু মই দেখাই দিছোঁ আহোমৰ দিনৰ পুখুৰী ইয়াত কম সকলোৱে মানে ভিডিঅ' চাই কিন্তু এইবিলাক
বস্তু চাব নিবিচাৰে, দেখাব নিবিচাৰে। চাওক এই বস্তুবিলাক এইটো এটা আমাৰ ক'ব গ'লে এটা সম্পত্তি, কিয়নো আমাৰ এইটো বহুত আমাৰ ইতিহাস জড়িত হৈ আছে। এইটো আহোমৰ দিনত খান্দা হৈছে। এনেকুৱা পুখুৰী আজিকালি ক'ব গ'লে আমি দেখিবই নোপোৱা হৈ গৈছোঁ। যেতিয়া আমাৰ ল'ৰা ছোৱালী হ'ব তেতিয়া এইবিলাক পুখুৰী নাথাকিবই। আজিকালি কি কৰিছে, য'তে ত'তে গাঁত চাত খান্দি পেলাই মানে চেছ কৰিছে। তো মোৰ কথাত কাৰো একো লৈ মই কৰা নাই, জাষ্ট পুখুৰীটো দেখাব আহিছোঁ। তাৰপিছত ইয়াত দেখা আছোঁ মানে কিবা চৰকাৰ পিনৰ পৰা কিবা ফাণ্ড আহিছে। ফাণ্ড অহাৰ কাৰণে মানে এই পুখুৰীটো মানে আকৌ ৰিকভাৰ কৰি দিছে, মানে আকৌ বনাইছে ভালকৈ। সেইজোপা গছ আছে আৰু এইজোপাই যি গছ মানে অলপ চিনাকি হেৰি আছে, অলপ বহুত পুখুৰীটো চাই লওক আপোনালোকে। এইটো আছিল আহোম পুখুৰী। তো মই আপোনালোকক আজি আহোম পুখুৰীটো দেখাম, এইটো ভালকৈ চাই লওক। মানে জেচিবি দি খান্দি আছে, আহোম পুখুৰীটো মানে বনাই আছে। এইফালে অলপ ডাঙৰ কৰি দিছে, আগত চাই বহুতে অলপ ভালকৈ ডাঙৰ কৰিছে, পাৰ্কবিলাক বনাই দিছে। আৰু এইটো ক'ব গ'লে এটা সময়ত পাৰ্ক আছিলে, ক'বলৈ বহুত আজিৰ প্ৰায় 20-30 বছৰমান আগত এইটো এটা পাৰ্ক টাইপৰ আছিলে, যেতিয়া আমি জন্মই হোৱা নাছিলোঁ। তেতিয়া ইয়াত সকলোৱে আহি পিকনিক খাই আছিলে। মই ইমানখিনি কথা জানিছোঁ, মানে মোৰ অৰুণৰ ঘৰ এই ওচৰতে আছে, অৰুণৰ এই গাঁৱৰ ওচৰত এইটো পুখুৰী হয়। তো অৰুণে মোক ক'লে, তো মই দেখাব বিচাৰিছোঁ এইটো পুখুৰী। ক'ব গ'লে ইয়াত কেইদিনমান মানে শুনিছিলোঁ অৰুণৰ কথা মতে, ইয়াত কাছও পোৱা গৈছিলে। মানে আমি গাইজ মানে কি কয় এইটো মানে মাইনাছ কৰি চালোঁ 1704 আৰু 2022 যেতিয়া আমি মাইনাছ কৰি চালোঁ, তো ইয়াৰ বয়স কিমান হ'লে জানা? 318 বছৰ, মানে 318 বছৰ পুৰণি হয় এই পুখুৰীখন। ফ্ৰেণ্ডছ, এইটো আছিল 300 বছৰ পুৰণা পুখুৰী, মানে 318 বছৰ হৈছে আজিলৈ জনাই। এই পুখুৰীটো প্ৰায় 318 বছৰমান 1704 চনতে এই পুখুৰীটো খান্দা হৈছিলে, মানে এই পুখুৰীটো নিৰ্মাণ হৈছিলে। তো এতিয়ালৈকে মিলাই ইয়াৰ বয়স, এই পুখুৰীটোৰ বয়স প্ৰায় 300 বছৰ চাইও বেছি হৈছে। তাৰপিছত আমি এতিয়া মানে কেলকুলেটাৰ মাৰি চালোঁ, আপোনালোকে চাওক যে 1704 আৰু এতিয়া 2023 আহিব, ইয়াৰ চাওক মানে কিমান বছৰ হৈছে পুখুৰীটো। তেন্তে যদি ভিডিঅ'টো মোৰ চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, বাই বাই।